নমস্কাৰ সকলোলৈ মই ভাগ্যশ্ৰী আপোনালোকক মোৰ এই নতুন ব্লগটিলৈ স্বাগতম জনাইছোঁ ইয়াতে মই আপোনালোকক দেখুৱাম যে মাঘৰ বিহু মই এইবাৰ কি ধৰণে উদযাপন কৰিলোঁ বিহু উদযাপন কৰিবলৈ মই এবাৰ গ'লোঁ লখিমপুৰলৈ য'ত মোৰ হাজবেণ্ডে চাকৰি কৰে গতিকে মই ফেৰীৰে মাজুলী হৈ পেলাই যাত্ৰা কৰিলোঁ লখিমপুৰলৈ এয়া হৈছে ফেৰীখন খুব ধুনীয়া এখন ফেৰী আছিলে কিন্তু বালিত আমাৰ গাড়ীখন অকণমান ফচি গ'ল গতিকে তাত অকণমান টাইম লাগিলে কিন্তু ওচৰত দুই এজন মানুহ আছিলে তেখেতলোকে আমাক সহায় কৰিলে তাৰপিছত আমি ফাইনেলি গ'লোঁ লখিমপুৰলৈ হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আজি বিহুৰ উৰুকা বতৰ কেনেকুৱা আপোনালোকৰ ফালে আমাৰ ফালে বতৰ একদম বেয়া ৰাতি বৰষুণ দিলে এতিয়া একদম বতৰ সেমেকা গতিকে এই কাপোৰ লৈ বিচনাতে সোমাই আছোঁ উৰুকাৰ বিশেষ কাম কৰা নাই বাকী চব হৈ গ'ল বাৰু কাঠ আলু মোৱা আলু বিচাৰি বিচাৰি আমি গোটেই লখিমপুৰ ঘূৰিছোঁ এতিয়া নাই পোৱা বিচাৰি দুটামান পাইছোঁ এটা সৰু সৰু মেটেকা ভাল লগা নাই এতিয়া গোটেই বিচাৰিছোঁ টাউনখন খালীয়ে হৈ গৈছে খানা একেবাৰে 4টামান বজাৰ পৰাই যোগাৰ কৰিছে ছাগলী মাংস বনাই আছে গতিকে অকণমান টাইম লাগিব বোলে এইখিনি জেগাতে আমি ভোজ খালোঁ আমাৰ কোৱাৰ্টাৰৰ একেবাৰে বেক ছাইডত ধুনীয়া অকণ মুকলি জেগা আছিলে তাতে সকলোৱে মিলি পেলাই যোগাৰ কৰিছে এয়া খাহী মাংস বনাই আছে চবেই বনাইছে আৰু কেনেকুৱা হয় খাবলৈ নাজানো দেই মই কাটি আছোঁ অমিতা এনেকৈ কৰি দিবাচোন দেই Happy Bihu. Happy Bihu. Happy भोगाली. भोगाली माने खाना. भोगाली मतलब वो আচলতে এইবাৰ इसमें আমি हम लोग पूरा खा বিহু মানে পাতিলোঁ য'ত মেজি জ্বলাইছোঁ আমি খানা খাইছোঁ তাতে আমাৰ মানে অসমৰ বাহিৰৰ মানুহে বেছি আছিলে গতিকে তেওঁলোকে খুব ভাল পাইছে চাই পেলাই যে কি কৰে কি নাই একদম পূৰা এক্সাইটেড আমাতকৈ বেছি মানে তেওঁলোকে এক্সাইটেড হৈ আছে আৰু সুধি আছে কি হয় মেজি কি হয় কেনেকৈ হয় খানা কেনেকুৱা কি মানে একদম বহুত ভাল পাইছে তেওঁলোক অকল আমি 4জনমানহে অসমৰ আছিলোঁ বাকী চব তেনেকৈ বেলেগ বেলেগ ষ্টেটৰ ভোগালী বিহুৰ বহুত শুভেচ্ছা সকলোলৈ বিহু বুলি অকণমান পিন্ধি উৰি ল'লোঁ এই ৰঙা কাপোৰ এযোৰ আছিলে এইযোৰকে পিন্ধি ল'লোঁ ঠাণ্ডাও অকণমান গতিকে অকণমান চুৱেটাৰ এটাও লগাই লৈছোঁ আৰু সেই আৰু এতিয়া জলপান খাম দুই এজন আলহী আহিব পাৰে চাই লওঁ পিঠা বহুতকেইটা পিঠাই আৰু মানে আছে বাৰু কোনে কোনে কি বনাইছে মই এতিয়া কৈ দিম গোটেইকেইটাতো মোক বনোৱাই নাই বাৰু ঠিক আছে এইটো ঘিলা পিঠা বনাইছে মোৰ মায়ে নাৰিকলৰ লাডু বনাইছে মোৰ মায়ে তাৰপাছতে এই নিমকিখিনি বনাইছে মোৰ শাহু মায়ে অংকুৰৰ মায়ে বনাইছে এইকেইটা মই বনাইছোঁ কেক আৰু এইটো বনাইছে আমাৰ ওচৰৰে বৰমা এগৰাকীয়ে তো গোটেইখিনিয়ে এনেকৈ দি পঠাইছে মোক বিহু পাতিবৰ কাৰণে আৰু দৈ আছিলে দৈ শেষ হ'ল আমি খাই পেলাই শেষ কৰি দিলোঁ সেইখিনি দৈ আমাৰ ঘৰৰে মায়ে দি পঠাইছিল তো সেয়া আৰু আমি সকলোৱে দিয়া পিঠাৰে মিলি আমি বিহু পাতিলোঁ মজা লাগিছে আৰু আলু আছিলে আলুখিনিহে আছেগৈ এতিয়া আলুখিনি খালোঁ আমি মিঠা আলু ফাইনেলি মিঠা আলু বিচাৰি পালোঁ আৰু খাই মজা আৰু এনেকৈ আমি আমাৰ বিহু শেষ কৰিলোঁ কাইলৈ পাকঘৰ ডিউটি যাব লাগিব উপায় নাই কামটো কৰিবই লাগিব গতিকে লগ পাম আকৌ মোৰ এটা নেক্সট ব্লগটো হেপী